নমস্কাৰ বন্ধুসকল, স্বাধীনতা দিৱসৰ শুভকামনা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি বাইকেৰে স্বাধীনতা দিৱস উপলক্ষে ফুৰিবলৈ গৈছিলোঁ এঠাইলৈ। এয়া বাইক ৰেডি, আহক আমি যাওঁ আমাৰ ভিডিঅ'ৰ মাজলৈ। এয়া আমি নেশ্যনেল হাইৱেত গৈ আছোঁ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে ফৰকাল আকাশ, স্বাধীনতা দিৱস বা লকডাউন উপলক্ষে ৰাস্তাত তেনেকুৱা কোনো ভিৰ নাই। এনেকৈ গৈ আছোঁ আমি ধাননি পথাৰৰ মাজে মাজে সেউজীয়াৰ ৰং উপভোগ কৰি কৰি বহু দূৰলৈ। কিমান দূৰলৈ ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব। য'ত আমি নদীৰ মাজত বাইক চলাইছিলোঁ, পানীত সাঁতুৰিছিলোঁ, এই ভিডিঅ'ৰ মাজত দেখা পাব। এক মনোৰম দৃশ্য এইখন অসমতে, এইখন অসমৰে। সঁচাকৈ অসম আমাৰ ৰূপহী গুণৰণয় শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ঠিক তেনেকুৱাই গুণৰণয় শেষ, ৰূপৰণয় শেষ এই আমাৰ অসম। 15 আগষ্ট উপলক্ষে আজি অলপ ফুৰিবলৈ ওলাইছিলোঁ। বছৰটোতো প্ৰথমৰ পৰা ঠিক বন্দী অৱস্থাত থকা যেনেই হৈছে সকলোৰে। তথাপিও আজি আমি ওলাইছোঁ ফুৰিবলৈ মুকলি মনে, মুকলি আকাশৰ তলে তলে। ক'লৈ গৈ আছোঁ বাৰু আপোনালোকে বহুতে হয়তো চিনি পাইছে, কিছুমানে পোৱা নাই। আমাৰ বাবে ৰৈ আছে এজন ল'ৰা, আমাক যিয়ে লৈ যাব কমল। এই ওচৰতে আছে, লাগ পাম আমি কমলক। এয়া এজোপা গছৰ তলত এয়া কমল ৰৈ আছে আমাৰ বাবে। আমি এইটো নদী আচলতে। ইয়াত এতিয়া বৰ্তমান পানী নাই নদীত। দলংখন ভাঙি গৈছিল বানপানীত, কিন্তু এতিয়া পানী নাই। আজি চাওক অসমৰ বিচিত্ৰ কথা। এতিয়া পানীত নাই এইখন নদীত। এতিয়া আমি নদীৰ ওপৰৰে গৈছোঁ, আহোঁতে আমি নদীৰ তলেৰে আহিম। এই মজাৰ দৃশ্য। সুন্দৰ গুলি নদীত তাৰমানে নামি পেলাই তলেদি যাব পাৰি। এই গাড়ী যাই আছে ভূটান। এই ট্ৰেক্টৰেদি তাতে পুৰা হেৰি কান্দি আছে। দাদা এইটোত পানী নাহে নেকি? আচলতে আমি গৈ আছোঁ ভূটান চৌকীলৈ, কিছুমানে মানস চৌকী বুলিও কয়। এয়া ভিতৰৰ ৰাস্তা, ফৰেষ্টৰ ৰাস্তাৰ আমি বাইক চলাই গৈ আছোঁ এনেকৈ। কি সুন্দৰ দৃশ্য, দুইভাগে এয়া ভূটান। অলপ বেছি দূৰ নহয় ইয়াৰ পৰা।
দেখা নাই বুঢ়ী কেইটিমান স্থিৰ চিত্ৰ পানীৰ লগত কৰা ধেমালি এই পানীত নামি গা ধুওঁতে আমাৰ শীতল পৰি গৈছিল নৱজিৎ বৰ্মন গা মন সকলো জোৰ পৰি গৈছিল আহিব আপোনালোকে কেতিয়াবা সময় পালে সুন্দৰ পৰিৱেশ 15 আগষ্ট বুলি চব মানে ওলাইছে আজি ফুৰিব তামাম মস্তি বাইকে বাইক এইখন মোৰখান বাইক প্ৰেছ আমি এইবাৰ নদীৰ মাজত বাইক চলাই যাম এই নদীটো আচলতে এতিয়া পানী নাই তলটোত মাটি নাই কেৱল শিল আৰু শিল ইয়াৰ মাজেৰে আমি বাইক চলাই এইবাৰ তলেৰে যাম আহোঁতে ওপৰলৈ আহিছিলোঁ আমি তাৰ পৰা উভতি আহিলোঁ ভিডিঅ'টো আৰু বেছি দীঘল কৰিব নোৱাৰি গতিকে সকলোবোৰ ইয়াত দিয়া সম্ভৱ নহয় যদিও আমি কিছু দিলোঁ দেখুৱালোঁ নিশ্চয় আপোনালোকে গম পাইছে ইয়াৰ নদীৰ মাজত আমি বাইক চলাই অৰ্থাৎ তাত এতিয়া মানে পানী নাই আৰু নদীৰ মাজ মানে একদম শুকান হৈ গৈছে শিল আৰু শিলে আছে এয়া আমি নদীৰ মাজেৰে অৰ্থাৎ তলেৰে দলঙৰ তলেৰে মই এটি মুকলি পক্ষী উভতিছোঁ ঘৰলৈ বুলি এতিয়া আমি ঘৰলৈ আহি আছোঁ এয়া মুকলি আকাশৰ তলে তলে অলপ ৰ'দ পাইছোঁ এতিয়া যদিও কোনো ভাগৰ লগা নাই আমাৰ